যিখন শিৱসাগৰক আমি অসমীয়া জাতীয়তাবাদৰ হৃদপিণ্ড বুলি কওঁ, সেইখন শিৱসাগৰতেই জ্বলাই দিয়া হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। নমস্কাৰ, মই অলোকেশ। আমি কথা পাতিব বিচাৰিছোঁ শিৱসাগৰত হৈ যোৱা ঘটনাটোৰ ওপৰত। শিৱসাগৰত অসমীয়া প্ৰতিদিন কাকতখন জ্বলাই দিয়া হ'ল। যিখন শিৱসাগৰ অসমীয়া জাতিৰ ধ্বজাবাহক বুলি কোৱা হয়, জাতীয়তাবাদৰ হৃদপিণ্ড বুলি কোৱা হয়, আৰু অসমীয়া জাতিৰ ইতিহাস গৰকি থকা সেই শিৱসাগৰত অসমীয়া সংবাদ জগতক হত্যা কৰাৰ ষড়যন্ত্ৰ চলিছে। আমি নাজানো এই কথাক লৈ চৰকাৰে কি ব্যৱস্থা লয়, কিন্তু আমাৰ ক'বলগীয়া আছে। আমাৰ নতুন প্ৰজন্ম হিচাপে এই বিষয়টোৰ ওপৰত মাত মাতাৰ অধিকাৰো আছে। আমি নাজানো কাৰ প্ৰৰোচনাত, কাৰ ষড়যন্ত্ৰত এনে গৰিহণাযোগ্য ঘটনা শিৱসাগৰৰ দৰে অঞ্চলত হৈছে। কিন্তু যিখন চৰকাৰে অনবৰতে সততা আৰু নিকাৰ কথা কৈ থাকে, সেই চৰকাৰৰ দিনতে কিন্তু এনেধৰণৰ ঘটনা সংঘটিত হৈছে। আমি আশা কৰিম চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব আৰু অনাগত সময়ত গণতন্ত্ৰক হত্যা কৰাৰ ষড়যন্ত্ৰ কোনো লোকেই যাতে কৰিবলৈ নাপায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। ধন্যবাদ। জয় আই অসম, জয়টো গণতন্ত্ৰ।